ধৰমগড় সেৱাশ্ৰম সত্ৰত সমভক্তপ্ৰাণ ৰাইজৰ সহযোগত অখণ্ড মহানাম যজ্ঞ 3দিনীয়া কাৰ্যসূচীৰে পালন। উল্লেখ্য যে গুৰুজনাৰ ৰীতি-নীতি অনুসৰি এই মহানাম যজ্ঞ ভাগ আজি প্ৰায় 68 বছৰে পালন কৰি আহিছে ধৰমগড় সেৱাশ্ৰম সত্ৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজে। পুৱা 6 বজাত সমূহ ৰাইজ আহি চাকি-বন্তি জ্বলাই নাম প্ৰসংগ কৰা দেখা যায়। মানৱ সমাজৰ উন্নতি তথা জীৱ জগতৰ কল্যাণৰ হেতুকে এই মহানাম যজ্ঞ ভাগ প্ৰত্যেক বছৰৰ দৰে এই বছৰো পালন কৰে। আশ্ৰম পৰিচালনা কমিটি হৰেণ ঠাকুৰীয়া, মানিক ঠাকুৰীয়াৰ লগতে উদযাপন কমিটি কাবুল বসুমতাৰী, বুধেন ঠাকুৰীয়া, ৰেৱত স্বৰ্গীয়াৰী, বাবুমালা উপস্থিত থাকি অনুষ্ঠান ভাগ সুচাৰুৰূপে পৰিচালনা কৰে। লখিমপুৰ নাৰায়ণপুৰৰ পৰা কৃষ্ণৰাভা, PB নিউজ।